কেজিত কি ধৰণে কি কৰিব লাগে এই বস্তুখিনি শিকাবৰ কাৰণে এখেতসকল হোজাই ফায়াৰ ষ্টেচনৰ তৰফৰ পৰা আজি আহিছে আমাক এটা ইয়াত মক ড্ৰিল কৰিব কেনেকৈ আমি ইউজ কৰিব লাগে ক'ত জুই লাগিলে কেনেকুৱা ধৰণৰ এপাৰ্টাছ ইউজ হয় কেনেকুৱা ধৰণৰ গেছ ইউজ হয় এইখিনি বস্তু আমাক আজি শিকাই দিব আশা ৰাখিছোঁ আপোনালোকে অলপ গুৰুত্ব সহকাৰে বস্তুটো জনায় এইটো অকল হস্পিটেল বুলিয়ে নহয় নিজৰ ঘৰতো প্ৰযোজ্য হয় তেখেতসকলে শিকাব আৰু সেইখিনি ভালকৈ আপোনালোকে আয়ত্ব কৰি ল'ব বুলি নমস্কাৰ মই মহিদুল ৱেলকাম বেক টু মাই চেনেল ট্ৰেভেলিং ডায়েৰিজ তো আজি ব্লগটো হঠাৎ বনালোঁ কাৰণ হঠাৎ আমাৰ হস্পিটেলত হোজাই ফায়াৰ ব্ৰিগেডৰ পৰা মানুহ আহিছে এৱাৰনেছ প্ৰগ্ৰেম ৰাখিছে জুই লাগিলে কেনেকৈ কি কৰিব লাগে তো মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেকৈ কি কৰে তো চাই থাকক ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইবিলাক যিটো হয় আমাৰ এইবিলাক এক্সটিংগুইচাৰ এইখিনি আমাৰ যিটো জুই প্ৰাৰম্ভিক অৱস্থা যিটো আৰম্ভণি অৱস্থা সেইখিনি জুইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে আমি এইখিনি ব্যৱহাৰ কৰিব পাৰোঁ ডাঙৰ হ'লেতো আমাৰ ফায়াৰ ব্ৰিগেড আছে বা আমাৰ ৰেস্কিউ টিমবিলাক আছে গতিকে আমাৰ ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা এইটো বুজাব আহিছোঁ যে প্ৰাৰম্ভিক অৱস্থাত আপোনালোকৰ ইয়াতে আছে এইখিনি বস্তু কিন্তু বহুতে এইখিনি বস্তু মানে ইউজ কৰিব নাজানে যদি অপাৰেট কৰিব নাজানে বস্তুখিনিতো থাকিলে একো লাভ নাই গতিকে সেইখিনি আমি দেখাই দিম আৰু জুই আমি মানে 4টা ভাগত ভাগ কৰা হৈছে আমি সকলোৱে জানো A ক্লাছ B ক্লাছ C ক্লাছ আৰু D ক্লাছ A ক্লাছ জুই বুলি ক'লে আমি যিটো নৰ্মেল ফায়াৰ আমাৰ যিটো ধৰক সাধাৰণতে আমি দেখা পাওঁ খেৰৰ মেজি বাঁহ গছ বা কাগজ পাতিত লাগে সেইটো আমি নৰ্মেল ফায়াৰ A ক্লাছত ধৰোঁ আমি আৰু দ্বিতীয়তে B ক্লাছ ফায়াৰ আমি হৈছে লিকুইড ফায়াৰ বা অইল ফায়াৰ ধৰক কেৰাচিন পেট্ৰল ডিজেল এইবিলাক আৰু C ক্লাছ ফায়াৰত আমি ধৰিছোঁ গেছ ফায়াৰ যিটো আমাৰ সাধাৰণতে কিটচেনত হয় এই গেছৰ পৰা যিটো ফায়াৰ হয় সেইটো গেছ ফায়াৰ আৰু D ক্লাছ ফায়াৰটো হৈছে মেটেল ফায়াৰ সেইটো আমাৰ ইয়াত নহয় এইটো আপোনাৰ ডাঙৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে মেটেল ইণ্ডাষ্ট্ৰি সেইবিলাকত হয় বাৰু গতিকে সেই হিচাপে আমাৰ এক্সটিংগুইচাৰবিলাকো ভাগ কৰা হৈছে কোনটো ফায়াৰত আমি কোনটো ইউজ কৰিব লাগিব ইয়াতে আছে এইটো এক্সটিংগুইচাৰ এইটো ইয়াত লিখা আছে ABC মানে আমি ABC তিনিটা প্ৰকাৰৰ ফায়াৰত আমি প্ৰাৰম্ভিক অৱস্থাত এইটো আমি ইউজ কৰিব পাৰিম এইটো আমি সদায় এটা লক্ষ্য কৰিব লাগিব এইটো যিটো এৰ' মাৰ্ক আছে দেখিছে আপোনালোকে এৰ' মাৰ্কটো সদায় গ্ৰীণত থাকিলে আমি এইটো ইউজেবল হয় যদিহে এইটো এৰ' মাৰ্কটো তলত থাকে তেতিয়া আমি গম পাম যে ইয়াত প্ৰেছাৰটো নীল আকৌ ওপৰত থাকিলেও আমি গম পাম যে প্ৰেছাৰটো ইয়াত অভাৰ হৈ আছে যদি ইউজ কৰোঁ আমি এইটো ব্ৰাছ হৈ যাব পাৰে গতিকে আমি সদায় লক্ষ্য কৰিব লাগিব ইউজ কৰাৰ আগত যে এইটো গ্ৰীণত আছে নে ৰেডত আছে যদি এইটো গ্ৰীণত আছে আমি গম পালোঁ যে এইটো ইউজেবল হয় আমি ইউজ কৰাৰ আগত এইটো কয় ছেফটি পিন বুলি এইটো ছেফটি পিনটো আমি গুচাই ল'লোঁ ছেফটি পিনটো গুচাৰ পিছত এইটো যিটো আমাৰ এইটো স্কুইজিং হেণ্ডেলটো আমি এইটো গুচাই দিলেও এইটো আমি দবাব নোৱাৰোঁ যিটো আমাৰ স্কুইজিং হেণ্ডেল লকটো আছে ছেকেণ্ড আমি এইটো আঁতৰাই ল'ব লাগিব এতিয়া আমি অপাৰেট কৰিব পাৰোঁ এইটো আৰু এইটো অপাৰেট কৰাৰ নিয়মটো হৈছে ডিচাৰ্জ টিউব এইটো টিউবটো আমি এনেকৈ ল'ব লাগিব য'ত মাৰিম আমি সেইখিনিৰ পৰা মিনিমাম 3 মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰি কিনে আমি এইটো অপাৰেট কৰিব লাগিব আমি প্ৰাৰম্ভিক অৱস্থাত এইটোতে আমি নমাব পাৰিম আমাৰ ইয়াতে আছে এইটো কাৰ্বন ডাই অক্সাইড এইটো আমি ইলেক্ট্ৰিক ফায়াৰত মানে বেছি চুইটেবল হয় এইটো ইলেক্ট্ৰিক ফায়াৰত যদি আমি ইলেক্ট্ৰিক ফায়াৰত পানী মাৰিও তেনেহ'লে নহ'ব আৰু ইলেক্ট্ৰিক ফায়াৰটো কিহৰ পৰা আমি C ক্লাছত পৰে গতিকে ইয়াত লেখা আছে ইয়াত B আৰু C আমি বিটো ইউজ কৰিব পাৰোঁ কিন্তু চুইটেবল বেছি আমাৰ কাৰণে C মানে ইলেক্ট্ৰিক ফায়াৰত যদি আমাৰ ইয়াত শ্বৰ্ট চাৰ্কিট বা কেনেকুৱা পদ্ধতিত কাৰত জুই লাগে তেতিয়া আমি এইটো ইউজ কৰিব লাগে এইটো ঠিক তেনেকৈ ইউজ কৰিব লগা হ'লে আমি কি কৰিব লাগিব এইটোক কয় CO2 গেছ এক্সটিংগুইচাৰ তাহলে সকলোৱে চাই ল'ব ইয়াতো আমাৰ ছেফটি পিন এটা থাকিব ছেফটি পিনটো থাকিব ছেফটি পিনটো ফাৰ্ষ্ট আমি উলিয়াই ল'ব লাগিব তাৰপিছত আমাৰ এইটো হুইলটো থাকিম আকৌ এইটো ধৰাৰ নিয়মটো হৈছে কি আমাৰ এইটো যেতিয়া ইউজ কৰিম তেতিয়া এইটো মানে আমাৰ গোটেই কুলিং হ'ব এইটো গোটেই ঠাণ্ডা হৈ যাব তেতিয়া আমাৰ এইটো ডিচাৰ্জ হৰ্ণ বুলি কয় এইটো ডিচাৰ্জ টিউব আৰু এটা হৈছে আপোনাৰ কেৰিং হেণ্ডেল আমি সদায় এইটো ধৰিহে ইউজ কৰিব লাগিব নহ'লে কি হ'ব এইটোৰ পৰা যেতিয়া আমি ইউজ কৰিম তেতিয়া এইটো কুলিং হৈ যাবতো আমি যদি ইয়াত ধৰোঁ তেতিয়া ইয়াত কুলিং বাৰ্ণ হ'ব মানে বাহিৰত জুইৰ পৰা আমাৰ যিটো বাৰ্ণ হয় সেইটো মানে আমাক কি কৰে বাহিৰত ক্ষতি কৰে কিন্তু কুলিং বাৰ্ণটো এনেকুৱা এটা বস্তু এই ভিতৰে আমাক মানে ক্ষতি কৰিব 2-3 দিন পিছত আমি গম পাওঁ এইটো এফেক্টটো গতিকে সদায় আমি কেৰিং হেণ্ডেলটো ধৰিব লাগিব নেক্সট এইটো ইউজ কৰাৰ চিষ্টেমটো ঠিক তেনেকুৱাই ইউজ কৰিম এইটো ঠাইৰ পৰা 3 মিটাৰ দূৰত ফাষ্ট থাকিব লাগিব এইটো ইউজ কৰাৰ চিষ্টেমটো এনেকুৱা আপুনি এইটো গ্ৰিপ কৰি ল'ব লাগিব ফাৰ্ষ্ট টাইম যদি আপুনি তলৰ পৰা মাৰিব পাৰে গ্ৰিপ কৰি ল'ব লাগিব এইটো মাৰাৰ চিষ্টেম কেনেকুৱা আপুনি জাষ্ট 2 ছেকেণ্ড বা 3 ছেকেণ্ডৰ মূৰে মূৰে অফ কৰি থাকিব লাগিব নহ'লে এইটো যে আমি এনি টাইম অন কৰি থৈ দিওঁ
তেনেহ'লে এইটো বৰফ হৈ যাব পাৰে। যদি এইটো বৰফ হৈ যায় ইয়াত আমাৰ গেছটো নাহিব, আমি এৰি দিম, প্ৰেছাৰটো দি থাকিব, এইটো ব্ৰাছ হৈ চান্স থাকে। এইটো মাৰা চিষ্টেমটো মই দেখাই দিছোঁ। মানে এৰি এৰি মাৰি থাকিব, এইটো চিষ্টেমটো এনেকুৱা। আৰু যদি ধৰক কেতিয়াবা ওপৰত থাকে তেনেহ'লে আমি এইটো কেৰিং হেণ্ডেলত ধৰিব লাগিব, এইফালে আপোনাৰ কেৰিং হেণ্ডেলত ধৰি এনেকৈ ইউজ কৰিব লাগিব। আৰু এটা এক্সটিংগুইশ্বাৰ থাকে যিটো আমাৰ অইল ফায়াৰত ব্যৱহাৰ কৰা হয়, সেই ট্ৰিপল এফ একুৱাছ ফিলিন ফৰ্মিং ফৰ্ম বুলি কয়, সেইটো আপোনালোকৰ ইয়াত নাই বাৰু। সেইটো কিন্তু এনেকুৱা নহয়, সেইটো চিষ্টেমটো এনেকুৱাই, এইটো ফৰ্ম চলিউশ্যন আৰু ৱাটাৰ মিলি কিনে এক্সটিংগুইশ্বাৰটো থাকে। এইটো হৈছে এই ট্ৰিপল এফ ফৰ্মটো হৈছে আমি অইল ফায়াৰবিলাকত, ধৰক আমাৰ কেনেকুৱা অইল ফায়াৰ আমি দেখা পাই থাকোঁ, ট্ৰেন্সফৰ্মাৰত লাগিছে, তাত ভিতৰত অইল থাকে, সেইবিলাকৰ কাৰণে এইটো চুইটেবল। আৰু ধৰক তেনেকৈ পেট্ৰল, কেৰাচিন, ডিজেল এইবিলাকৰ পৰা যিমানখিনি লিকুইড ফায়াৰ আছে সেইবিলাকৰ কাৰণে এই ট্ৰিপল এফ ফৰ্মটো মানে চুইটেবল হয়। যিখিনি দেখিলোঁ এইখিনি আমি প্ৰেক্টিছ কৰা আপোনালোকক দেখাই আছোঁ। কথা হৈছে আমি এইবিলাক মেডিকেল বা ৰাজহুৱা অনুষ্ঠানত মনত কৰিব লগা এটা কথা কি, ফায়াৰ হোৱা ল'লে ফাৰ্ষ্ট টাইম আমাৰ কৰিব লগা কামটো হৈছে কি আমি আমাৰ যিটো বৈদ্যুতিক সংযোগ ব্যৱস্থা আছে, আমাৰ পেনেল বৰ্ড আছে, লাইন কাট অফ কৰিব লাগিব, কাৰণ ক'ত লাগিছে আমি ফায়াৰটো গম পোৱা নাই। দ্বিতীয়তে আমাৰ কি কৰিব লাগে, আমাৰ ফায়াৰ ব্ৰিগেডৰ মানে কি হয়, সজাই মানুহখিনি আছে কিন্তু বহুতৰে হাতত আমাৰ লোকেল ফায়াৰ ষ্টেচনৰ নাম্বাৰটো নাই। সেইটো কি কৰিব লাগে, সকলোৱে সদায় নিজৰ মোবাইলত ইমাৰ্জেঞ্চি নাম্বাৰকেইটা ৰাখিব লাগে, যেনেকৈ ধৰক মেডিকেলৰ, পুলিচ ষ্টেচনৰ, লোকেল ফায়াৰ ব্ৰিগেডৰ। নেক্সট আমাৰ নিয়াৰেষ্ট ফায়াৰ ব্ৰিগেডক ফোন কৰিব লাগে। এইটো আমি সদায় এটা কথা মনত ৰাখিব লাগিব, এইটো ইউজ কৰোঁতে ফাৰ্ষ্ট কথা আমি পজিশ্যনটো ল'ব লাগিব, আমি মাৰিম ক'ত পজিশ্যনটো ল'ব লাগিব। নেক্সট আমি ডাইৰেক্ট এনেকৈ মাৰিলেও নহ'ব, আমি এটা বস্তু চাব লাগিব, বতাহটো কোনফালে বলি আছে। যদি আপোনাৰ ফালে বতাহটো বলি আছে, আপুনি যদি এইটো ছাইডৰ পৰা মাৰে তেতিয়া জুইটো আপোনাৰ ফালত নিজে আহি যাব পাৰে। আমি সদায় বতাহৰ বিপৰীত ডাইৰেকশ্যনৰ পৰা মাৰিব লাগিব। নেক্সট যদি আমি চিধাই মাৰোঁতে নুমালে ঠিক আছে, যদি নুমোৱা নাই, বতাহ বেছি থাকিলে নুনুমাব পাৰে, তেতিয়া আমি মাৰি থাকিব লাগিব, আমি ধুনীয়াকৈ ৰাউণ্ড হৈ থাকিব লাগিব। ৰাউণ্ড হৈ যিমানে জুইটো কমিব সিমানে আমি ওচৰলৈ যাই থাকিব লাগিব, কিন্তু নকমতে আমি ওচৰত যাব নালাগে। দেখাইছোঁ এইটো এবাৰতে নুমাই গ'ল, যদি এবাৰত নুনুমাই চিষ্টেমটো এইটো এনেকুৱা। আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এইটো ইলেক্ট্ৰিক ফায়াৰত ইউজ কৰে জেনেৰেলি, আমি ইয়াত দেখাই দিম। ইলেক্ট্ৰিক ফায়াৰত আমাৰ এইটো প্ৰাৰম্ভিক অৱস্থাত এইটো আমি ইউজ কৰিব পাৰোঁ। এইটো আমাৰ এইটো মানে ছেফটি পিনটো আছে, এটা মানে খুলিব লাগে প্ৰথমতে, খুলি পেলাই আপোনাৰ জুইটো পেলাই এনেকৈ ভুইটো আপুনি এনেকৈ দি পেলাই এইটো আপুনি পকাই দিলে এনেকৈ যদি অকলে থাকে আপুনি তেতিয়াতো আপুনি এইটো ধৰিলে এইটোতো খুলিব মানুহ লাগিল ন, তেতিয়া আপুনি এইটো গ্ৰীপ দি ল'ব। এইটো জাষ্ট 2 বা 3 ছেকেণ্ডৰ মূৰে মূৰে উপৰিও আমাৰ বিভিন্ন দুৰ্যোগ হয়, আৰ্থকুৱেক বা লেণ্ডস্লাইড, বহুত কিবা কিবি দুৰ্যোগ হয়। সেই অৱস্থাত যদি আমি বিপদত পৰে মানুহ এজনক কেনেকৈ দিম, বা মেডিকেলৰ কিবা চিটুৱেশ্যন আহি পৰিলে ঘৰত, আমাৰতো ঘৰত মেডিকেলত যেনেকৈ আপোনালোকৰ ষ্ট্ৰেচাৰ আছে সেইটো সুবিধা নাথাকে, গতিকে ধৰক এজন ভাৰী মানুহ, হয়তো মানুহ 80 কিলো ওজনৰ মানুহ এজন আমি নৰ্মেলি আমি ঘৰতে কেনেকৈ আমি এখন ইম্প্ৰ'ভাইজ ষ্ট্ৰেচাৰ এখন বনাই ল'ব পাৰোঁ, আমি সেইখিনি দেখাই দিম। সেইটো পাৰিব গোটেইখিনিয়ে। পানী এডাল দি ল'লোঁ, এটা আমি নিজৰ জোখত কৰিব পাৰিম। যদি ধৰক বাচ্চা ল'ৰা তেতিয়া আমি স্থাপন কৰিব পাৰিম, যদি ডাঙৰ মানুহ আমি ডাঙৰ কৰিব পাৰিম। দ্বিতীয়তে আমাৰ কাম হৈছে কি, এইটো দে এইটো আমি নিজৰ জোখত বনাই দিলোঁ, কিমান ডাঙৰ লাগে আমাক, যদি সৰু লাগে আমি সৰু কৰিম, যদি ডাঙৰ লাগে ডাঙৰ কৰিম, ডাঙৰ কৰিম। এতিয়া নেক্সট কৰিব লাগিব কি, এইটো আমি নিয়মতে সদায় এটা ধ্যান ৰাখিব লাগিব। আমাৰ যিজন ৰেস্কিউ কৰা মানুহ থাকিব সেই দুজনে এটা বস্তু চাব লাগিব কি, মানে পেচেণ্টজনৰ ভৰিৰ ফালে সদায় ৰেস্কিউৱাৰজন আগফালে হ'ব, আৰু ছেকেণ্ডজন থাকিব মূৰৰ পিনে। আৰু কিয় মূৰৰ পাৰি থাকিব, মই যদি পিছমুখে থাকোঁ, মই ফ্ৰণ্টৰ দিশে চালে পেচেণ্টজনে কিবা ক'লে মোৰ মাইণ্ডত নালাগিব পাৰে, বা এখেতে বহুত সৰুকৈ গৈ তেতিয়া পিছৰজনে নুশুনিব। আমি সদায় সেইটো ধ্যান ৰাখিব লাগিব। আমি সদায় ছেকেণ্ড ৰেস্কিউৱাৰজন মূৰৰ পিনে থাকিব লাগিব, যাতে এখেতে কিবা ক'লে মই শুনা পাওঁ আৰু মই তেখেতক ক'ব পাৰোঁ। এতিয়া আমি যিমান নিব লাগে সিমান নিব পাৰি, এইটো ঘৰতে এইটো নৰ্মেল ষ্ট্ৰেচাৰ নিজে বনাই ইউজ কৰিব পাৰোঁ। এইবিলাক ৰাজহুৱা অনুষ্ঠানতো থাকিবই এইটো প্লেটফৰ্মটো,
সেইটো আপুনি কেনেকৈ ইউজ কৰিব বা কেনেকৈ মাৰিলে কি হয় আমি সেইখিনি দেখাই আছোঁ। এতিয়া আপোনালোকে চাব কেনেকৈ ব্যৱহাৰ কৰে এইটো। এইখিনি মানে ফায়াৰটো ব্লেংকেটিং কৰিছে, মানে কি কৰিছে অক্সিজেনটো কাটি দিছে, যাৰ কাৰণে আমি বন্ধ কৰিব পাৰিছোঁ। কিন্তু পানী মাৰিলে এইটো কিন্তু বেছি স্প্ৰেড হৈ যাব। যদি ধৰ এইবিলাকতো নাথাকে, এক্সটিংগুইচাৰটো নাথাকে ঘৰত, হয়, তো ঘৰত নাথাকিলে আমি কেনেকৈ ঘৰত নৰ্মেলি যেতিয়া জুই লাগিব অঁ তেতিয়া আমি কি কৰিব পাৰোঁ, যদি ফাৰ্ষ্ট ষ্টেজ হয় জুইটোৰ, মানে ধৰক আমি জানিছোঁ যে নৰ্মেল ফায়াৰ বাঁহত লাগিছে। নৰ্মেল ফায়াৰ আমাৰ কিবিলাক আহে, উডেন, বেম্বো, কাগজ, খেৰ আজি এইবিলাক যদি আমি পাৰোঁ ব্যৱস্থা আৰম্ভণি হৈছে, আমি তেতিয়া কি কৰিব পাৰোঁ, ডাঙৰ গছৰ ঠানি এটা ছিঙি আনি কিনে সেই ঠানিটো দি কোবাই কিনে নুমাব পাৰোঁ। আমি সেইটো ফাৰ্ষ্ট ইউজ কৰিব পাৰোঁ। ছেকেণ্ড, আমি সদায় চাব লাগিব যে ইলেক্ট্ৰিক ফায়াৰ যদি শ্বৰ্ট চাৰ্কিট হৈছে, বৈদ্যুতিক তাঁৰ সংযোগ হৈছে, তেতিয়া আমি ফাৰ্ষ্ট কথা মনত ৰাখিব লাগে পানী মাৰিব নোৱাৰোঁ। নেক্সটটো আমাৰ ঘৰততো এক্সটিংগুইচাৰ নাথাকে, তেতিয়া কি কৰিব পাৰিম, বালি মাৰিব পাৰিম। বালি হয়, বালি আমি আনি কিনে মাৰিব পাৰিম। আৰু নৰ্মেল ফায়াৰ হয় তেতিয়া আমি পানী মাৰিব পাৰিম, তেতিয়াতো আমি পানী মাৰি দিব পাৰিম। গেছ চিলিণ্ডাৰত লাগে কেতিয়াবা, তেতিয়া আমি কি কৰিব লাগে, ফাৰ্ষ্ট কাম কৰিব লাগে আমি কি, যদি আমাৰ ব্লেংকেট আছে ব্লেংকেটখন আমি তিয়াই লৈ কিনে সেইখন আমি ৱেইট কৰি ল'ব লাগে, লৈ কিনে আমি সেইখন চিলিণ্ডাৰটো মেৰিয়াই দিব লাগে। মেৰিয়াই দি কিনে আমি সেইটো যদি জুইটো নুমাইছে তাৰপিছত আমি কি কৰিব লাগে, সেইটো নি কিনে নিৰাপদ জেগাত লৈ যাব লাগে, মানুহ নথকা জেগাত, নহ'লে আমি পানী খাল পুখুৰী সেইবিলাকত চিলিণ্ডাৰটো থৈ দিব লাগে। সেইখিনিয়ে আৰু ফাৰ্ষ্ট ষ্টেজত। বাকী ডাঙৰ হ'লেতো আমাৰ ফায়াৰ ব্ৰিগেডৰ নাম্বাৰটো থাকিব লাগিব, ফায়াৰ ব্ৰিগেডৰ মাতিলে আহিব। ঠিক আছে, থেংক ইউ। আমাক শিকাই থৈ এতিয়া গুচি গ'ল। ৰাজহুৱা স্থানত জুই লাগিলে কেনেকৈ কি কৰিব লাগে, আৰু মই অলপ সুধিলোঁ ঘৰতো হঠাৎ জুই লাগিলে কেনেকৈ কি কৰিব লাগে। তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব। তো এতিয়া ব্লগটো সামৰিছোঁ। বাই বাই, আকৌ লগ পাম।